আজিৰ ঘটনাটো কৰ্ণাটকৰ এজন কোটিপতি ব্যৱসায়ী হত্যাকাণ্ড হয় আৰু এই ব্যৱসায়ীজনক হত্যা কৰিবৰ কাৰণে ৮-৯ মাহ ধৰি দীঘলীয়া এটা প্লেনিং কৰিছিল আৰু হত্যাকাণ্ডৰ পাছত সেই হত্যাকাৰীৰ নাম বাহিৰত ওলাই আহিল সেই ঠাইৰ সকলো মানুহ হতভম্ব হৈ পৰিছিল হেল্ল' বন্ধুসকল যদি আপুনিও সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে ৰিয়েল ষ্টৰিজ ইন আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব কৰ্ণাটকৰ উডুপি ঠাইডোখৰত ভাস্কৰ শেট্টি নামৰ মানুহ এজন আছিল তেওঁ আজি কিছু বছৰ আগতে সৌদি আৰবিয়ালৈ কাম কৰিবলৈ যায় আৰু তেওঁ তাত যথেষ্ট কষ্ট কৰি এখনৰ পিছত এখনকৈ ছুপাৰমাৰ্কেট খুলিলে আৰু তেওঁ সৌদি আৰবিয়াত বহুকেইখন ছুপাৰমাৰ্কেট হ'ল আৰু তাৰ পিছত যেতিয়া তেওঁৰ ওচৰত পইচা পাতি আহিব ধৰিলে তেতিয়া তেওঁ ভাৰততো এখন 4-ষ্টাৰ কেটেগৰীৰ হোটেল খুলিছিল আৰু ক'বলৈ গ'লে ভাস্কৰ শেট্টি বহুত সুখী আছিল তেওঁৰ হাতত অজস্ৰ ধন সম্পত্তিৰ লগতে তেওঁৰ এজনী পত্নী যাৰ নাম ৰাজেশ্বৰী শেট্টি আছিল আৰু তেওঁৰ এজন 20 বছৰীয়া পুত্ৰ আছিল তেওঁৰ নাম আছিল নৱনীত আৰু ভাস্কৰ শেট্টিৰ ঘৈণীয়েক আৰু পুতেক তেওঁৰ মাতৃৰ লগত উডুপিতে আছিল আৰু তেওঁৰ ঘৈণীয়েকে উডুপিত থকা হোটেলখন চোৱা-চিতা কৰিছিল তেওঁলোকৰ ঘৰত 2014 লৈকে সকলো ঠিকে আছিল কিন্তু 2014 অহাৰ লগে লগে ভাস্কৰ শেট্টিয়ে গম পালে যে তেওঁৰ পত্নী ভাৰতত কোনোবা এজন অন্য মানুহৰ লগত গোপনীয় সম্পৰ্কত আছে আৰু তাৰ পাছৰে পৰা ভাস্কৰ শেট্টি টেনচনত থাকিবলৈ ল'লে আৰু যিহেতু তেওঁলোক উচ্চ শিক্ষিত মানুহ আছিল সেইবাবে ভাস্কৰ শেট্টিয়ে ভাবিলে হয়তো বেলেগে কোনোবাই এনেও ক'ব পাৰে সেইকাৰণে যেতিয়ালৈকে প্ৰুফ নাপায় তেতিয়ালৈকে তেওঁ নিজৰ পত্নীক একো নকয় আৰু ভাস্কৰ শেট্টিয়ে সৌদি আৰবিয়াত থাকিয়ে ভাৰতত পত্নীৰ পাছত দুজন জাসুস ৰাখিলে ভাৰতত দুজন জাসুস ৰাখিছিলে তেওঁৰ পত্নীৰ সকলোখিনি খবৰ জানিবলৈ আৰু কিছুদিন পাছত এই জাসুসে তেওঁৰ পত্নী আৰু এজন অন্য মানুহৰ ফটো ভাস্কৰ শেট্টিক দিয়ে যেতিয়া ভাস্কৰ শেট্টিয়ে তেওঁৰ পত্নীক সুধিছিল তেতিয়া তেওঁৰ পত্নীয়ে কৈছিল যে যিহেতুকে তেওঁৰ ল'ৰাজনৰ বেমাৰ হৈ আছিল তেতিয়া তেওঁ বহুকেইজন ডক্তৰক দেখাইছিল কিন্তু তেওঁ ভাল পোৱা নাছিল আৰু তাৰ পিছত তেওঁৰ ওচৰ চুবুৰীয়াই এজন জ্যোতিষীৰ কাষলৈ যাব দিয়ে যাৰ নাম নিৰঞ্জন আছিল আৰু তাৰ পিছত এই নিৰঞ্জনৰ কাষলৈ তেওঁৰ পুত্ৰক ভাল কৰাবলৈহে লৈ যোৱা বুলি ৰাজেশ্বৰীয়ে ভাস্কৰক কয় আৰু ইয়াৰে পাছত ভাস্কৰে কিছুমান অশ্লীল ফটো পালে তেওঁৰ পত্নী আৰু সেই জ্যোতিষীজনৰ এবাৰ ৰাজেশ্বৰী শেট্টিয়ে নিৰঞ্জনক কৈছিল যে তেওঁ কালিমাৰ ভক্ত হয় আৰু সেইবাবে তেওঁ মেংগালোৰ যাব বিচাৰিছে আৰু তাৰ পিছত নিৰঞ্জনে তেওঁক মেংগালোৰ লৈ গ'লে আৰু তাৰ পৰা তেওঁলোকে মুম্বাই গুচি গৈছিল আৰু তাৰ পিছত তেওঁলোকে মুম্বাইত দুদিন থাকি ঘৰলৈ উভতি আহিছিল আৰু সেই তেতিয়াও ভাস্কৰ শেট্টি সৌদি আৰবিয়াত আছিলে আৰু যেতিয়া ভাস্কৰ শেট্টি কনফাৰ্ম হ'ল যে তেওঁৰ পত্নী সঁচাকৈয়ে বেলেগৰ লগত সম্পৰ্কত আছে তেতিয়া তেওঁ 2016 চনৰ মে মাহত ঘৰলৈ আহিছিল আৰু ভাৰতত আহিয়ে তেওঁ পত্নীক সুধিলে কিন্তু পত্নীয়ে তেতিয়ালৈকে মিছা কথাই কৈ আছিল আৰু সেই সময়তে ভাৰতত থকা ৰাজেশ্বৰীয়ে যেতিয়া গম পাইছিল তেওঁৰ পতিয়ে সকলো কথা গম পোৱা বুলি তেতিয়া ৰাজেশ্বৰীয়ে মনতে ভয় খাবলৈ লৈছিল তেওঁ ভাবিছিল যদি ভাস্কৰ শেট্টিৰ এই কোটিটকীয়া সম্পত্তিৰ পৰা তেওঁক একো নিদিয়ে বা তেওঁৰ ল'ৰাজনকো যদি সম্পূৰ্ণ বেদখল কৰি দিয়ে সম্পত্তিৰ পৰা তেনেহ'লে তেওঁলোকে কি কৰিব বা তেওঁলোকে কেনেকৈ এই বিলাসী জীৱন যাপন কৰিব আৰু ইয়াৰে মাজতে ৰাজেশ্বৰীয়ে সেই জ্যোতিষীজনক বহুত দামী গিফ্ট দিছিল আৰু লগতে গাড়ী এখন সেই উডুপি ঠাইতে ঘৰ এটাও কিনি দিছিল আৰু যিহেতু মাতৃৰ সম্পৰ্ক সেই জ্যোতিষীজনৰ লগত থকা বুলি পুত্ৰই জানিছিল সেইবাবে তেওঁৰ মাতৃয়ে পুত্ৰক ক'লে যে যদি আমাক দেউতাৰে সম্পত্তিৰ পৰা বেদখল কৰি দিয়ে বা যদি দেউতাৰে আমাক ঘৰৰ পৰা উলিয়াই দিয়ে তেন্তে আমি কি কৰিম আৰু তাৰ পিছত মাক আৰু পুতেকে দেউতাকক হত্যা কৰিব বুলি থিৰাং কৰিলে আৰু এই প্লেনিংটোত সেই জ্যোতিষী নিৰঞ্জনক লৈছিল প্ৰথমতে তেওঁলোকে আলোচনা কৰিলে যে স্লো পয়জন দিব তাৰ পিছত আকৌ ভাবিলে স্লো পয়জন দিলে বহুত সময় ল'ব তাৰ পিছত ভাবিলে তেওঁক পানীত মাৰিব কিন্তু সেই প্লেনিংটো কেনসেল হ'ল আৰু তাৰ পিছত ৰাজেশ্বৰীয়ে ঠিক কৰিলে যে তেওঁৰ পতিক গুলিয়াই হত্যা কৰিব তেওঁৰ পুত্ৰ বজাৰৰ চাৰিওফালে ঘূৰিব ধৰিলে এই পিস্তল বিচাৰি কিন্তু তেওঁলোকে পিস্তল কতো কিনিব নাপালে যাৰ ফলত পিস্তলেৰে গুলিয়াই মাৰা কথাটোও কেনসেল হ'ল আৰু এই সকলোবোৰ প্লেনিঙৰ মাজতে মে মাহত ভাস্কৰ শেট্টি ভাৰত পালেহি আৰু ভাৰত আহি পোৱাৰ পাছত তেওঁ পত্নীক কিবা ক'লে আৰু তাৰ পিছত তেওঁৰ নিজৰ হোটেললৈ বুলি ওলাই গ'ল আৰু ভাস্কৰ শেট্টিয়ে হোটেলত গৈয়ে তেওঁৰ এজন উকিলক মাতিলে আৰু উকিলজনক মাতি তেওঁৰ নিজৰ সম্পত্তিবোৰ তেওঁৰ মাতৃ গুলাবী শেট্টিৰ নামত লিখি দিলে আৰু তাৰ পিছত তেওঁ ক'লে যে যদি মোৰ মাতৃ মোতকৈ আগত মৰে তেনেহ'লে মোৰ এই সম্পত্তিবোৰ মোৰ 3জনী ভণ্টি আছে তেওঁলোক 3জনক 10% কৈ মোৰ বাকি থকা গোটেই প্ৰপাৰ্টিখিনি মোৰ ভাতৃ 3জনক দিলে হ'ব মোৰ যিমানবোৰ হোটেল ছুপাৰমাৰ্কেট ইত্যাদি আছে মোৰ এই সকলোবোৰ বিজনেছ মোৰ ভাই 3জনে চাব আৰু উকিলৰ দ্বাৰা সেই সম্পত্তিত লিখাইছিল যে তেওঁৰ কোনো এটা সম্পত্তি তেওঁৰ পত্নী বা পুত্ৰই নাপায় আৰু তাৰ পিছত উকিলজন ঘৰলৈ গুচি যায়
আৰু এই সম্পত্তিৰ ভাগ যেতিয়া তেওঁৰ পত্নী আৰু পুত্ৰক নিদিলে এই কথাটো গৈ ৰাজেশ্বৰীৰ কাণ পালেগৈ আৰু তেতিয়া ৰাজেশ্বৰীৰ মূৰত কঁঠাল ভাঙিলগৈ। তেতিয়া ৰাজেশ্বৰীয়ে তেওঁৰ পুত্ৰক মাতি আনি ক'লে, দেউতাৰাই আজি তেওঁৰ সম্পত্তিবোৰ লিখি দিলে, কিন্তু আমাৰ কাৰণে একো নিদিলে। আৰু তেতিয়া দুয়োজনে খঙত অগ্নিশৰ্মা হৈ সেই নিৰঞ্জনক ঘৰলৈ মাতিলে আৰু তিনিওজনে ঘৰৰ এটা ৰুমৰ ভিতৰত সোমাই আছিল। আৰু ভাস্কৰ চেত্ৰীয়ে তেওঁ হোটেলৰ পৰা নিজৰ ঘৰলৈ আবেলি 3 মান বজাত আহে আৰু ঘৰত আহিয়ে তেওঁ বাথৰুমত সোমায়। গা ধুই অহাৰ পাছতে তেওঁৰ পুত্ৰই সময় বুজি তেওঁৰ চকুত পেপাৰ স্প্ৰে কৰিলে আৰু ভাস্কৰ চেত্ৰীয়ে নিজকে চম্ভালিব লওঁতে তেওঁৰ পত্নীয়ে পিছফালৰ পৰা আহি লোহাৰে মূৰত কোব দিয়ে আৰু তাৰ পিছত ভাস্কৰ চেত্ৰী তলত ঢলি পৰে। আৰু ইয়াৰে পাছত তেওঁৰ পুত্ৰ আৰু সেই জ্যোতিষীজনে তেওঁৰ মুখখন মেলি দি বিষ খুৱাই দিছিল আৰু 10 মিনিটমান পাছত তেওঁলোকে আকৌ তেওঁৰ বডিটো লাৰি চালে আৰু যেতিয়া দেখিলে অলপ নিথৰ হৈ আছে তথাপিও তেওঁলোকৰ ভয় আছিলে মনত, সেইকাৰণে আকৌ পুত্ৰ আৰু সেই নিৰঞ্জনে মুখখন মেলি দি আকৌ বিষ খুৱাই দিলে। তাৰ পাছত 2 ঘণ্টা তেওঁলোকে সেই ঘৰৰ ভিতৰতে থাকিলে আৰু এন্ধাৰ হোৱাৰ লগে লগে তেওঁলোকে এই বডিটো প্লাষ্টিক এখনত ভৰাই নিৰঞ্জন আৰু পুত্ৰজনে গাড়ীখনত ডিকিত ভৰালে আৰু গাড়ীৰ ডিকিত ভৰাই লৈ ৰাজেশ্বৰী, নৱনীত আৰু নিৰঞ্জনে তাৰ পৰা নিৰঞ্জনৰ ঘৰলৈ গ'ল আৰু নিৰঞ্জনৰ ঘৰ চহৰৰ পৰা অলপ আঁতৰত আছিল, তাৰ ওচৰে পাজৰে বেছি জনবসতি নাছিল আৰু সেইবাবে তেওঁলোকে তাত লৈ গ'ল। আৰু যিহেতু নিৰঞ্জন এজন জ্যোতিষী আছিল, তেওঁৰ ঘৰত হাৱনকুণ্ড, খৰি ইত্যাদি সকলোখিনি যোগাৰ আছিল আৰু তেওঁলোকে এই মৰাশটো লৈ গৈ ভিতৰত জ্বলাব আৰম্ভ কৰে আৰু তেওঁলোকে হিন্দু ৰিৱাজত মন্ত্ৰ উচ্চাৰণ কৰি সেই জ্যোতিষীজনে ঘৰৰ চিতাত জুই লগালে আৰু লাহে লাহে ভাস্কৰৰ গোটেই গাটো জুয়ে আগুৰি ধৰিলে। আৰু সেই সময়ত ৰাজেশ্বৰীৰ ড্ৰাইভাৰজন বাহিৰত আছিল। যেতিয়া ভিতৰত মৃত শৱটো পৰি আছিল তেতিয়া বাহিৰত বেয়া গোন্ধ গৈছিল আৰু তাৰ পিছত ড্ৰাইভাৰজনে ভিতৰলৈ দৌৰি আহে আৰু সেই নিৰঞ্জনক সুধিলে ইমান বেয়া গোন্ধ কিহৰ পৰা ওলাইছে। তেতিয়া ৰাজেশ্বৰীয়ে চিঞৰি ফালে ক'লে যে 3টা মুৰ্গী বলি দিয়া হৈছে তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ ভালৰ কাৰণে। আৰু এই কথাখিনি কৈ ৰাজেশ্বৰীয়ে ড্ৰাইভাৰজনক বাহিৰলৈ পঠাই দিলে আৰু তাৰ পিছত তেওঁলোকে সেই গোটেই শৰীৰটো ভালকৈ জ্বলাই ল'লে আৰু শেষত ৰৈ যোৱা ছাইখিনি আৰু হাড্ডিবোৰ শেষত এটা বেগত উঠাব ধৰিলে। আৰু যেতিয়া ড্ৰাইভাৰজনে দেখিলে ৰাজেশ্বৰীয়ে নিজে উঠাই আছে তেতিয়া ড্ৰাইভাৰজনে ওচৰলৈ দৌৰি গ'ল। ৰাজেশ্বৰীয়ে উঠাবলৈ বাৰবাৰ মানা কৰি আছিল যদিও ড্ৰাইভাৰজনে সেই ছাইবোৰ আৰু হাড্ডিবোৰ উঠাব ধৰে আৰু যিহেতু মানুহৰ হাড্ডি আছিল সেই ড্ৰাইভাৰজনে দেখিয়ে অবাক হৈ পৰিল। তেতিয়া ৰাজেশ্বৰীয়ে ড্ৰাইভাৰজনক ক'লে যে এইটো ভাস্কৰ চেত্ৰীৰ মৃতদেহ হয় আৰু যদি তই এইটো কথা বাহিৰত কোনোবাক ক তেন্তে তোৰো অৱস্থা এই হ'ব। আৰু তাৰ পিছত সেই ড্ৰাইভাৰজনক পইচাৰো লালচ দিছিলে আৰু যাৰ ফলত ড্ৰাইভাৰজনে মনে মনে থাকিল আৰু তেওঁলোকে সেই ছাই আৰু হাড্ডিবোৰ লৈ গৈ এটা নদীত পেলাই দিলে। ইফালে আকৌ ভাস্কৰ চেত্ৰীৰ মাক হস্পিটেলত ভৰ্তি হৈ আছিল। ভাস্কৰৰ মাতৃৰ অলপ বেমাৰ হৈ আছিল আৰু ভাস্কৰে মাতৃক ক'লে যে মা তুমি হস্পিটেলত গৈ থাকাগৈ 2 দিন, মই তাত খবৰ ল'ব গৈ যিহেতু তোমাৰ ঘৰত ভালকৈ সুস্থ হোৱা নাই সেইবাবে তুমি মেডিকেলত থকাটো জৰুৰী হয়। আৰু তাৰ পিছত ভাস্কৰ চেত্ৰীয়ে তেওঁৰ মাতৃক মেডিকেলত থৈ আহিছিল আৰু যিদিনাখন তেওঁ এই সম্পত্তিবোৰ লিখি ঘৰলৈ আহিছিল তেওঁক ৰাজেশ্বৰীয়ে আক্ৰমণ কৰিছিল সেইদিনাখনো তেওঁ তেওঁৰ মাতৃক ফোন কৰিছিল আৰু সেইদিনাখনৰ পৰা যেতিয়া নেক্সট দিনাখন হ'ল তেতিয়া তেওঁৰ মাতৃৰ চিন্তা লাগিবলৈ ধৰিলে, কাৰণ কোনোদিনে এনেকুৱা হোৱা নাছিল যে ভাস্কৰে মাকক ফোন নকৰে নহ'লে মাকক ক'ৰবাত থৈ আহি ভাস্কৰে খবৰ ল'ব নাযাব। আৰু তাৰ পিছত মাকে ভাস্কৰৰ মোবাইলত বহুকেইবাৰ ফোন কৰিছিল যদিও ফোনটো প্ৰথম অৱস্থাত কিছু সময় ৰিং হৈছিল আৰু তাৰ পাছত মোবাইলটো অফ হৈছিল। আৰু তাৰ পাছত যেতিয়া মাকে ঘৰৰ ফোনত ফোন কৰিলে তেতিয়া ৰাজেশ্বৰীয়ে ফোনটো উঠালে আৰু ৰাজেশ্বৰীয়ে মাকক ক'লে যে ভাস্কৰ এতিয়ালৈকে ঘৰ অহা নাই, যোৱাকালিৰ পৰা তেওঁ ঘৰলৈ এবাৰো অহা নাই। আৰু এই কথাখিনি শুনি ভাস্কৰৰ মাতৃ কিছু সময় ৰ'ল আৰু তাৰ পিছত তেওঁ ততালিকে পুলিচক ফোন কৰে আৰু পুলিচক ফোন কৰি কয় যে মোৰ ল'ৰা ভাস্কৰ চেত্ৰী যোৱাকালিৰ পৰা অন্তৰ্ধান হ'ল আৰু যদি মোৰ ল'ৰাৰ কিবা হৈছে তেন্তে ইয়াৰে সম্পূৰ্ণ দায়ী তেওঁৰ পত্নী মানে মোৰ বোৱাৰী আৰু নাতিনী হ'ব। আৰু তাৰ পিছত পুলিচসকলে ভাস্কৰৰ মাতৃক সুধিলে কিয় এনেকৈ কৈছে আৰু তাৰ পিছত ভাস্কৰৰ মাতৃয়ে কৈছিলে যে ভাস্কৰ আৰু ৰাজেশ্বৰীৰ মাজত সম্পৰ্ক একেবাৰে বেয়া হৈ গৈছে। ৰাজেশ্বৰী অন্য এজন মানুহৰ লগত সম্পৰ্কত আছে আৰু এই কথাটো তেওঁৰ পুত্ৰয়ো ভালকৈ জানে আৰু সেইবাবে তেওঁলোক দুজনৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। আৰু যেতিয়া পুলিচসকলে এই ঘটনাটো গম পালে তেতিয়া তেওঁলোকে পুত্ৰ আৰু ৰাজেশ্বৰীক সুধিলে, কিন্তু তেওঁলোক দুজনে স্বীকাৰ কৰা নাছিল আচলতে হৈছে কি। আৰু যিহেতুকে তেওঁলোকে সেই নিৰঞ্জন জ্যোতিষীৰ কথাও গম পাইছিল, পুলিচসকলে নিৰঞ্জনক বিচাৰি চলাথ কৰি আছিল আৰু নিৰঞ্জন সেই সময়ত পলুৱাই আছিল যদিও কিছুদিন পাছত পুলিচে তেওঁক এৰেষ্ট কৰে। আৰু যেতিয়া নিৰঞ্জনক আনি পুলিচে থানাত বহুৱালে তেতিয়া নিৰঞ্জনৰ মুখৰ পৰা সকলোখিনি লাহে লাহে ওলাই গৈছিল। আৰু তাৰ পিছত নিৰঞ্জনে কৈছিল যে ইয়াৰে লগত ড্ৰাইভাৰজনো জড়িত আছে,
তেওঁ সেই সময়ত হাড্ডিবোৰ আৰু ছাইবোৰ পেলাই দিবলৈ। আৰু তাৰপিছত পুলিচসকলে সেই ড্ৰাইভাৰজনকো বিচাৰি গ'ল আৰু যেতিয়া ড্ৰাইভাৰজনক বিচাৰি থানালৈ আনিলে তেতিয়া ড্ৰাইভাৰজন আৰু জ্যোতিষীয়ে ৰাজেশ্বৰী আৰু তেওঁৰ পুত্ৰৰ কথা সম্পূৰ্ণ কথা পুলিচৰ আগত ক'লে। আৰু অৱশেষত উপায় নাপায় ৰাজেশ্বৰী আৰু তেওঁৰ পুত্ৰও স্বীকাৰ কৰিলে যে তেওঁলোকে হত্যা কৰিছে ভাস্কৰ ছেত্ৰীক। কাৰণ তেওঁলোকে ভাবিছিলে যে যদি তেওঁলোকৰ এই সম্পত্তিবোৰ চব বেলেগক দি দিয়ে তেন্তে তেওঁলোকে কেনেকৈ নিজৰ বিলাসী জীৱন যাপন কটাব, তেওঁলোকৰ অৱস্থা কি হৈ যাব, আৰু এইবোৰ ভাবিয়ে তেওঁলোকে এই সিদ্ধান্তটো লৈছিল। আৰু ইয়াৰে পাছত পুলিচে চাৰ্জশ্বীট ফাইল দখল কৰিলে আদালতত আৰু তেওঁলোকক পুলিচে এৰেষ্ট কৰাৰ পাছতে ৰাজেশ্বৰীৰ মাতৃগৃহৰ পৰা তেওঁলোকক জামিন দিয়াৰ কাৰণে চেষ্টা কৰি আছিল। কিন্তু আদালতে তেওঁলোকক জামিন দিবলৈ অমান্তি হয় আৰু চন 2018ত সেই ড্ৰাইভাৰজনক বেইল দিয়ে যদিও ৰাজেশ্বৰীৰ নিৰঞ্জন আৰু তেওঁৰ পুত্ৰক যাজীৱন কাৰাদণ্ড বিহিছে। বন্ধুসকল, মানুহে ধন সম্পত্তিৰ কাৰণে নিজৰ পুত্ৰই দেউতাকক, নিজৰ ঘৈণীয়েকে নিজৰ স্বামীক হত্যা কৰিবলৈকেও ভয় নকৰে। আৰু যদি ৰাজেশ্বৰীয়ে তেওঁৰ স্বামীক ভালকৈ বুজালে হয় তেন্তে কিজানিবা সেই ভাস্কৰ ছেত্ৰী মানি গ'ল হয়। আৰু এতিয়া যিহেতু তেওঁলোক জেলত আছে, যদি সুপ্ৰিম কোৰ্টে তেওঁলোকক জামিনো দিয়ে তেন্তে তেওঁলোকে এতিয়া আৰু সেই ভাস্কৰ ছেত্ৰীৰ এটা ফুটা কৰিও নাপায়। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব। আৰু যদি আপোনাৰ ভাল লগা কিবা কাহিনী জানিব মন যায় তেন্তে কমেণ্টছ কৰি জনাব। ধন্যবাদ।